তেতেলীৰ এই টেঙা মিঠা চাটনিটো চাগে ভাল নোপোৱা মানুহ বহুত কমে ওলাব যেটো পানীপুৰৰ পৰা ষ্টাৰ্ট কৰি একদম সমোসা চাট সবৰ লগতে বহুত ভাল লাগে চ' বলকচোন আজি এটা তেতেলীৰ চাটনি ৰেচিপি শ্বেয়াৰ কৰো যেটো খাবলৈ বহুত টেষ্টি আৰু বহুত কম দামতে হৈ যায় আৰু আপুনি এইটো ফ্ৰিজত ৰাখি পিনে পুৰা 2 মাহলৈকে এনজয় কৰিব পাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব মই ইয়াতে কেইটামান শুকান তেতেলী লৈছিলো আৰু মই গুটি থকাটো লৈছিলো আপুনি বিচাৰিলে গুটি নথকাটো ল'ব পাৰে আজিকালি বজাৰত দুটাই পোৱা যায় এতিয়া তেতেলীখিনি অলপমান জাস্ট সফট হ'বৰ কাৰণে অলপমান গৰম পানী দি দিছিলো দি পিনে 2 মিনিটৰ কাৰণে ৰাখি দিছিলো যাতে গুটিখিনি ভালকে ওলাব পাৰো আৰু পাল্পছখিনি সফট হৈ যায় 2 মিনিট মান পিছতে চাওকচোন তেতেলীখিনি পুৰা সফট হৈ গৈছে এতিয়া মই হাতেৰে মোহাৰি পিনে জাস্ট গুটিকেইটা ওলাই লৈছো পিছে আপোনালোকে কমেন্ট কৰি জনাবচোন হৰুতে আপোনালোকে এই তেতেলীৰ গুটিকেইটা খাই ভাল পাইছিল মইতো বহুত ভাল পাইছিলো কাৰণ তেতেলীৰ দিনত মুখত যেন এইটো তামোলৰ নিচিনাকৈ চুবাই থাকিছ মোৰ দৰে চাইল্ডহুড কাৰ আছিলে কমেন্ট কৰিবলৈ নাপাহৰিব দেই এতিয়া মই তেতেলীখিনি ভালকে সেকি লৈছিলো যাতে গুটিখিনি বেলেগকে ল'ব পাৰো তাৰ কাৰণে এতিয়া বলক নেক্সট ষ্টেপটো কৰি লও তাৰ কাৰণে মই গেছত পেন এটা বহাই দিছো আৰু পেনটো গৰম হৈ যোৱাৰ পিছত অলপমান সৰিয়হৰ তেল দি দিছো লগতে মই ফ্ৰণৰ কাৰণে কেইটামান জিৰা দি দিছিলো তাৰ পিছত যিখিনি তেতেলীৰ পানী ৰাখিছিলো পানীখিনি দি দিছো এতিয়া মিঠাৰ কাৰণে মই অলপমান গুড় দি দিছিলো আপুনি বিচাৰিলে চেনি দিব পাৰে কিন্তু মই যিমান এই চাটনিটো বনাইছো মানে চেনি দিয়াতকে গুড়টো দিলে খাবলৈ বেছি টেষ্টি হয় গুড়টো ভালকে মিক্স হৈ যোৱাৰ পিছত মই ইয়াতে টেষ্ট অনুযায়ী নিমখ দি দিছিলো লগতে অলপমান কলা নিমখ জিৰা পাউডাৰ শুকান মৰিচৰ গুড়া আদা গুড়া অলপমান জালুকৰ গুড়া আৰু চিলি ফ্লেক্স দি দিছিলো যদি আপোনাৰ ওচৰত আদা পাউডাৰটো নাথাকে হলে আপুনি আদাটো পিহি পিনে অলপমান দি দিব পাৰে হৈ যাব এতিয়া দি পিনে ভালকে হাই ফ্লেমত মই অলপমান জাল কৰি লৈছিলো 5 মিনিট মান হাই ফ্লেমত জাল কৰি ললে আপুনি চাব ইয়াৰ কালাৰটো চেঞ্জ হৈ আহিছে আৰু ঘন হৈ আহিছে আৰু আপুনি এইটো কিমান ঘন ৰাখিব এইটো নিজৰ হিচাপত ৰাখি ল'ব কিন্তু বেছি যদি ঘন ৰাখে এটা খাবলৈ বেছি ভাল নালাগে এটা টাইমত চাব আপোনাৰ চাটনিৰ কালাৰটো একদম ধুনীয়া আহিছে আৰু চামুচৰ গাটো লাগি আছে অলপ অলপ তেতিয়া আৰু বুজি পাব এইটো হৈছে বুলি নমাই ল'ব তেতিয়া আৰু ঠাণ্ডা হোৱাৰ পিছত এনে অলপমান জাস্ট ঘন হ'ব এই চাটনিটো আপুনি সমোসা হওক বা চাট হওক যিকোনো লগত খাবলৈ বহুত টেষ্টি তো আজিৰ ভিডিঅ'টো মোৰ এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু যদি আপুনি মোৰ পেজটো ফলো কৰা নাই তেন্তে ফলো কৰি দিব আৰু যদি আপুনি ইউটিউবৰ পৰা চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সবে হৈ থাকিব